নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধুসকল। আজি আমি এই ভিডিঅ'টিত মানৰ অসম আক্ৰমণৰ বিষয়ে কিছু কথা ক'ম। মানৰ অসম আক্ৰমণ হ'ল অসমৰ ইতিহাসৰ অতি ভয়ংকৰ ঘটনা। অসম আক্ৰমণৰ নামত মানে চূড়ান্ত বৰ্বৰতাৰ আশ্ৰয় লৈছিল আৰু পাশবিকতাৰ সকলো সীমা অতিক্ৰম কৰিছিল। কোৱা হয় মানে অসমীয়াক কচু কটা দিছিল। মানে অসমীয়াৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰিছিল যিবোৰ কথা শুনিলে গাৰ নোম এতিয়াও শিয়ৰি উঠে। কেঁচুৱাক মানসকলে ফৰমুটি হিচাপে ব্যৱহাৰ কৰি গছৰ ফল পাৰি খাইছিল। মানুহক পিছলৈ হাত বান্ধি গাত শূল ভৰাই দিছিল। গৰ্ভৱতী তিৰোতাৰ গৰ্ভ চিৰি সন্তান বাহিৰ কৰি ৰং ৰহইচ কৰিছিল। ঘৰৰ ভিতৰত মানুহ ভৰাই বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি জুই লগাই দিছিল। বাঁহৰ চাঙত তিৰোতা কেঁচুৱাক বহুৱাই তলত ধোঁৱা দি আসুৰিক তৃপ্তি লৈছিল। এক কথাত তেওঁলোকৰ হাতত অসমখন শ্মশানত পৰিণত হৈছিল। মানৰ দিন বুলি ক'লে মানৰ অসম আক্ৰমণৰ বহু বছৰৰ পিছলৈকে মানুহৰ ভয়তে পেটতে হাত ভৰি লগাইছিল। পিছে এনেধৰণৰ চূড়ান্ত বৰ্বৰতাৰ আশ্ৰয় লৈ অসম আক্ৰমণ কৰা এই মান কোন আৰু অসমলৈ এই মানসকল আহিল কিয় কেনেকৈ? এই মানসকল আছিল ব্ৰহ্মদেশৰ লোক। ব্ৰহ্মদেশখনক বৰ্তমান ম্যানমাৰ নামে জনা যায়। ব্ৰহ্মদেশৰ আৰু এটা নাম আছে বাৰ্মা। যে এই মানসকল অসমলৈ অহাৰ আঁৰৰ মানুহজন হ'ল মূল মানুহজন হ'ল বদন চন্দ্ৰ বৰফুকন। মানৰ অসম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চ পদস্থ বিষয়া বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজৰ ক্ষমতাৰ দ্বন্দ্ব। মানে যি সময়ত অসম আক্ৰমণ কৰিছিল সেই সময়ত অসমৰ স্বৰ্গদেউ আছিল কোমল বয়সীয়া চন্দ্ৰকান্ত সিংহ। কিন্তু চন্দ্ৰকান্ত সিংহ অসমৰ ৰজা আছিল যদিও তেওঁৰ হৈ সকলোবোৰ কাম কৰিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই, অৰ্থাৎ বুঢ়াগোহাঁইৰ পদবীত আছিল পূৰ্ণানন্দ। কিন্তু বদন চন্দ্ৰ বৰফুকন আছিল অতি ক্ষমতালোভী ব্যক্তি। গতিকে তেওঁ পূৰ্ণানন্দক আঁতৰাই বুঢ়াগোহাঁই পদবীটো তেওঁ ল'ব খুজিছিল। গতিকে এই পদবীটো তেওঁ কেনেদৰে ল'ব তাৰ কাৰণে চল চাতুৰি কৰিছিল। আনকি বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰাৰ ষড়যন্ত্ৰও কৰিছিল। কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বদন চন্দ্ৰ বৰফুকনৰ এনেবোৰ কথা গম পাই তেওঁক ধৰিবলৈ পৰ্বতীয়া বৰফুকনক পঠিয়াইছিল। আৰু ইয়াতে খৰ্গহস্ত হৈ তেওঁ অৰ্থাৎ বদন চন্দ্ৰ বৰফুকন কলিকতালৈ পলাই গৈছিল। আৰু কলিকতালৈ গৈ তাত ব্ৰিটিছৰ বিষয়াসকলক অসমৰ বিৰুদ্ধে কৈ যে অসম আক্ৰমণ কৰিবলৈ ব্ৰিটিছ বিষয়াসকলৰ সহায় বিচাৰিছিল। কিন্তু ব্ৰিটিছ বিষয়াসকলে তেওঁক সহায় কৰিবলৈ মান্তি হোৱা নাছিল। আৰু সেইকাৰণে তেওঁ কলিকতাৰ পৰা ব্ৰহ্মদেশলৈ গৈ যে অসমত ক্ষমতাৰ অপব্যৱহাৰ হৈছে এনেধৰণে কথা কৈ ব্ৰহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচাৰিছিল। আৰু বদন চন্দ্ৰ বৰফুকনৰ কথামতেই ব্ৰহ্মদেশৰ সেই সময়ৰ ৰজা বডৌপায়াই অসম আক্ৰমণ কৰিছিল। মানে প্ৰথমবাৰৰ কাৰণে অসম আক্ৰমণ কৰিছিল 1817 খ্ৰীষ্টাব্দত। আৰু সেইবাৰ মানৰ অসম আক্ৰমণৰ সময়তে প্ৰাকৃতিক কাৰণত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুত্ৰ ৰুচিনাথক উক্ত পদবী দিয়া হৈছিল। অৰ্থাৎ বুঢ়াগোহাঁই হৈছিল ৰুচিনাথ। ৰুচিনাথে সসৈন্যে মানসকলক পাৰ্যমানে বাধা দিছিল যদিও অৱশেষত পৰাজয় বৰণ কৰি গুৱাহাটীলৈ পলাই যায়। আৰু মানসকলে চন্দ্ৰকান্ত সিংহকে পুনৰ আহোম সিংহাসনত বহুৱায়, অৰ্থাৎ পুনৰ চন্দ্ৰকান্ত সিংহকে ৰজা পাতে। কিন্তু ৰুচিনাথৰ ঠাইত বদন চন্দ্ৰ বৰফুকনক বুঢ়াগোহাঁই পদবীত অধিষ্ঠিত কৰি অজস্ৰ ধন সম্পত্তি লৈ মানসকল নিজ দেশলৈ উভতি যায়। এয়া হ'ল মানৰ প্ৰথম আক্ৰমণ কৰিছিল 1817 খ্ৰীষ্টাব্দত। মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰিছিল 1819 খ্ৰীষ্টাব্দত। এই দ্বিতীয়বাৰ অসম আক্ৰমণ কিয় কৰিছিল? চন্দ্ৰকান্ত সিংহক ৰজা পাতি বদন চন্দ্ৰ বৰফুকনক বুঢ়াগোহাঁই পদত অধিষ্ঠিত কৰি যেতিয়া মানসকল গুচি গ'ল তাৰপিছত বদন চন্দ্ৰ বৰফুকন ৰাজ্যৰ সৰ্বময় কৰ্তা হৈ পৰে। সংকটৰ সময়ত তেওঁ আহোম ৰাজতন্ত্ৰক ৰক্ষা কৰাৰ পৰিৱৰ্তে তেওঁ অত্যাচাৰী আৰু দুষ্কাৰ্যৰ লগত জড়িত হৈ পৰিল। আৰু তেওঁৰ এই কাৰ্যত অতিষ্ঠ হৈ ৰাজমাও নুমলীয়া বৰবৰুৱা আৰু বৰগোহাঁই লগ লাগি ৰূপ সিং ছুবেদাৰৰ হতুৱাই বদন চন্দ্ৰ বৰফুকনক হত্যা কৰায়। ইয়াৰ পাছত সম্পূৰ্ণ আনৰ ওপৰত নিৰ্ভৰশীল চন্দ্ৰকান্ত সিংহই ৰুচিনাথক পুনৰ বুঢ়াগোহাঁইৰ দায়িত্ব ল'বৰ কাৰণে মাতি পঠায়। কিন্তু ৰুচিনাথে এই বিষয়টো ওলোটাকৈ বুজে। ৰুচিনাথে বুজে যে ইয়াত কিবা গোপন ৰহস্য নিহিত হৈ আছে। আৰু সেইদৰে ভাবি ৰুচিনাথে পদবী ল'বৰ বাবে নাহি যোৰহাট অভিমুখে এটি সৈন্যদলহে
প্ৰেৰণ কৰে আৰু ইয়াতে ভয় খাই চন্দ্ৰকান্ত সিংহ ৰংপুৰলৈ পলাই যায়। আৰু চন্দ্ৰকান্ত সিংহ পলাই যোৱাৰ পিছত ৰুচিনাথে অতি সহজে যোৰহাট দখল কৰি পুৰন্দৰ সিংহক আহোমৰ স্বৰ্গদেউ পাতে। অসমৰ ৰাজনীতিটোৱে পুনৰ এই অস্থিৰতা নামি অহা গম পায় আৰু নিজৰ মুনাফা আদায়ৰ বাবে ব্ৰহ্মৰজা বড়ৌপায়ে আলুমিংগি নামৰ এজন সেনাপতিৰ অধীনত এক বিশাল সৈন্যবাহিনী দ্বিতীয়বাৰৰ বাবে অসমলৈ প্ৰেৰণ কৰে। এই যুদ্ধত আহোম সৈন্য পৰাজিত হয়। ৰজা পুৰন্দৰ সিংহ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলাই যায়। আলুমিঙিয়ে চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা পাতি মিংগি মাহা তিলোৱা নামৰ আন এজন সেনাপতিৰ নেতৃত্বত কিছু সংখ্যক ব্ৰহ্মদেশৰ সেনা অসমত এৰি থৈ পুনৰ ব্ৰহ্মদেশলৈ প্ৰত্যাৱৰ্তন কৰে। এয়া আছিল মানৰ দ্বিতীয় আক্ৰমণ। মানে তৃতীয় অৰ্থাৎ শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল 1821 খ্ৰীষ্টাব্দত। মানে মুঠতে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথমবাৰ 1817, দ্বিতীয়বাৰ 1819 আৰু তৃতীয়বাৰ কৰিছিল 1821 খ্ৰীষ্টাব্দত। তৃতীয়বাৰ আক্ৰমণ কিয় কৰিব লগা হ'ল? মানে চন্দ্ৰকান্ত সিংহক ৰজা পাতি গুচি গ'ল যদিও এই চন্দ্ৰকান্ত সিংহ এইবাৰো নামতহে ৰজা হ'ল। প্ৰকৃতপক্ষে মান সেনাপতি মিংগি মাহাইহে অসম শাসন কৰিছিল। চন্দ্ৰকান্ত সিংহই ৰাজনৈতিক ক্ষমতা প্ৰায় হেৰুৱাই পেলাইছিল আৰু মানৰ অটপালি দিনে দিনে বাঢ়ি গৈছিল। গতিকে চন্দ্ৰকান্ত সিংহও লাহে লাহে মানসকলৰ বিৰোধী হৈছিল। এনে সময়তে অসমত থকা মান সেনাপতি ব্ৰহ্মদেশলৈ উভতি যাওঁতে চন্দ্ৰকান্ত সিংহই মানসকল যাতে পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ বাবে মান অসমলৈ অহা পথটো বন্ধ কৰিবৰ বাবে যা যোগাৰ কৰিছিল। আৰু এই কথা গম পাই মানৰ নতুন ৰজা বাগ্গীদুৱাই সৈন্য সামন্তৰে আহি তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰি অসমীয়া সৈন্যক পৰাজিত কৰিছিল। মানৰ আক্ৰমণৰ ফলাফলস্বৰূপে অসমে অৰ্থনৈতিক সংকটত ভুগিব লগা হৈছিল। অসমৰ জনসংখ্যাও কমি আহিছিল, যে শক্তি হ্ৰাস পাইছিল আৰু চন্দ্ৰকান্ত সিংহক ৰংপুৰত বন্দী কৰি থৈছিল আৰু অসমৰ প্ৰায়বোৰ ঠাই মানসকলে নিজৰ দখললৈ নিছিল। এইদৰে মানসকলে অসমৰ প্ৰায়বোৰ ঠাই দখল কৰাৰ পিছত মানসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ বাবে আগবাঢ়ি আহিছিল ব্ৰিটিছসকল। ইয়াৰ আগলৈকে ব্ৰিটিছসকলে অৰ্থাৎ ব্ৰিটিছ কোম্পেনীয়ে অসমৰ আভ্যন্তৰীণ বিষয়ত বৰ বিশেষ হস্তক্ষেপ কৰা নাছিল। কিন্তু মানৰ অসম আক্ৰমণৰ পূৰ্বে তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সময়ত, যি সময়ত আহোমৰ স্বৰ্গদেউ আছিল গৌৰীনাথ সিংহ, সেই সময়ত ব্ৰিটিছ কোম্পেনীয়ে ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ নিৰ্দেশত কেপ্টেইন ৱেলছ 1792 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল। তেওঁ আহি অসমত মোৱামৰীয়া তৃতীয় বিদ্ৰোহ দমন কৰিছিল। মোৱামৰীয়া এই তৃতীয় বিদ্ৰোহ যেতিয়া হৈছিল তেতিয়া আহোম স্বৰ্গদেউ আছিল গৌৰীনাথ সিংহ আৰু এই তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ গইনা লৈ আশ্ৰয় লৈ অসমত আন সামন্ত শক্তিবিলাকেও আহোম স্বৰ্গদেউৰ বিৰুদ্ধে থিয় দিছিল আৰু সেই শক্তিবিলাকৰ বিৰুদ্ধে অকলে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই মোকাবিলা কৰিব নোৱাৰি ব্ৰিটিছৰ সহায় বিচাৰিছিল। আৰু ফলস্বৰূপে সেই সময়ৰ ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ নিৰ্দেশত 1792 খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছ অসমলৈ আহিছিল। আৰু কেপ্টেইন ৱেলছে অসমলৈ আহি অসমৰ যিসকল বিদ্ৰোহী আছিল সেই বিদ্ৰোহীসকলক দমন কৰি অসমৰ দায়িত্বভাৰ গৌৰীনাথ সিংহক হাতত শাসনভাৰ অৰ্পণ কৰি 1794 খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছ অসমৰ পৰা ঘূৰি গৈছিল। কিন্তু পিছত যেতিয়া মানে 3 নম্বৰবাৰ অসম আক্ৰমণ কৰি অসমৰ প্ৰায়বোৰ ঠাই দখল কৰিছিল, অসমৰ সেই ঠাইবিলাক দখল কৰাৰ পাছতে মান সেনাই কোম্পানীৰ অধীনত থকা গোৱালপাৰা, চট্টগ্ৰাম, চিলেট আদিত সোমাই মানুহ মাৰি লুটপাট কৰিবলৈ আৰম্ভ কৰিলে। সেই কথা আৰু ব্ৰিটিছে সহ্য কৰি থাকিব নোৱাৰিলে আৰু তাৰ পিছতেই ব্ৰিটিছসকলে মানসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল। আৰু ইয়াৰ ফলস্বৰূপেই পূব ভাৰতৰ ইংৰাজ প্ৰতিনিধি ডেভিড স্কটৰ পৰামৰ্শ মতে 1824 খ্ৰীষ্টাব্দত তৎকালীন গভৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। আৰু ইংৰাজৰ লগত ব্ৰহ্মদেশৰ এই যুদ্ধত মানসকল ইংৰাজ বাহিনীৰ হাতত পৰাস্ত হয়। আৰু পৰাস্ত হোৱাৰ পিছত ব্ৰহ্মদেশৰ এখন ঠাই নামটো হ'ল ইয়াণ্ডাবু। এই ইয়াণ্ডাবু নামৰ ঠাইখনত 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত দুই পক্ষৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয় আৰু এয়াই হ'ল ইতিহাস প্ৰসিদ্ধ ইয়াণ্ডাবুৰ সন্ধি। এই সন্ধি হৈছিল 1826 খ্ৰীষ্টাব্দত আৰু এই ইয়াণ্ডাবু সন্ধি হোৱাৰ লগে লগেই অসমত আহোম শাসনৰ গৌৰৱোজ্জ্বল 600 বছৰীয়া ইতিহাসৰ
অন্ত পৰে আৰু তাৰ পিছৰ পৰা ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই অসম সম্পূৰ্ণৰূপে ব্ৰিটিছৰ তলতীয়া হয়। তো মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধুসকল, এই ভিডিঅ'টিত আমি মানৰ অসম আক্ৰমণৰ বিষয়ে এইখিনি কথা আলোচনা কৰিলোঁ। মই আশা কৰিম ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। অনুৰোধ কৰিম মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। যদি চাই ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।